Good morning, friends. এই দেখিছে কিমান সুন্দৰ এটা পৰিৱেশ। ৰাতিপুৱা সবফালে কুঁৱলী পৰি আছে। আচলতে মই ৰেকৰ্ডিং কৰা অকণমান দেৰি হৈছে। ইয়াৰ এঘণ্টাৰ আগতে ইয়াৰ ভিউজটো দেখিছোঁ, খুব সুন্দৰ। আমাৰ গাঁৱৰ এটা পৰিৱেশ। এই পথাৰ মাজত ধান কাটি থৈ যে নৰা আছে, এটা সুন্দৰ এটা পৰিৱেশ। সদায় ৰাতিপুৱাই ভিউজটো চাবৰ কাৰণে আহোঁ। আপোনালোকে যদি পাৰে, আচলতে খোজকঢ়া এটা ভাল অভ্যাস। খোজকঢ়াৰ লগতে পৃথিৱীৰ মনোৰম যি দৃশ্য, সেই মনোৰম দৃশ্যটো উপভোগ কৰিবলৈ পাইছোঁ মই। আচলতে এই সময়কণ চব মোৰ বাবে একেবাৰে নিজৰ সময়। এই সময়কণত মই নিজক বিচাৰি পাওঁ। এই অকলশৰীয়া এটা পৰিৱেশৰ মাজত, কুঁৱলী, এটা দীঘল সন্মুখত এটা দীঘল পথ, আৰু মই গৈ আছোঁ আগবাঢ়ি। মোটামুটি 5-6 কিলোমিটাৰ এনেদৰে খোজকাঢ়ি গৈ থাকিম। খুব এটা সুন্দৰ পৰিৱেশ, দেখিছেনে? চাৰিওফালে কুঁৱলী পৰি আছে, ঠাণ্ডা। তাৰ মাজত মই আৰু ৰাস্তাটোৰ আগে গৈ থকা নিচিনা লাগিছে, আৰু মই পিছে গৈ থকা নিচিনা লাগিছে। খুব এটা সুন্দৰ পৰিৱেশ। দূৰলৈ আপুনি দেখিলে চাব, ক'তো একো দেখা নাপায়। কুঁৱলী আৰু পথাৰৰ কাটি নিয়া সেই নৰা, ধানৰ সেই সংখ্যা নৰাখিনি আছে, আৰু সেউজীয়া সেই গছখিনি অলপ জিলিকি আছে। খুব এটা সুন্দৰ ভিউ। আৰু হয়তো 20-25 মিনিটৰ পিছত সূৰ্যটো সম্পূৰ্ণভাৱে দেখা পাব। এইটো হ'ল মোৰ একেবাৰে গাঁৱৰ অঞ্চলৰ, মোৰ নিজৰ থকা জেগাৰ এটা ভিউজ অলপ দেখুৱালোঁ। ৰাতিপুৱা খুব সুন্দৰ হয়। এইফালেদি দেখিছেনে? এইফালেদি সূৰ্যটো উদয় হ'ব, লাহে লাহে খুব ৰঙাকৈ ওলাই আহিব। খুব ধুনীয়া লাগে এটা পৰিৱেশ, এটা সুন্দৰ ভিউজ। কেতিয়াবা নিজেও ৰাতিপুৱা আপোনালোকে হয়তো সকলোৱে উঠেই, সোনকালে উঠি এনেদৰে সুন্দৰ মনোৰম দৃশ্যবোৰ উপভোগ কৰে, লগতে খোজো কাঢ়ে। কিন্তু যিসকলে নুঠে, এবাৰ উঠি চাব, অলপ অভ্যাস কৰিব, সঁচাকৈ ভাল লাগিব। গোটেই দিনটোৰ কাৰণে মনটো খুব আনন্দৰে পাৰ হ'ব। এখন বিদ্যালয়, আমি ইয়াতে পঢ়া শুনা কৰিছিলোঁ। সুন্দৰ এটা পৰিৱেশ। এয়া দেখিছোঁ, অকণমান ৰঙা হৈ আহিছে। এইফালে এতিয়া সূৰ্যটো উদয় হোৱা নিচিনা দেখিব। খুব ধুনীয়া এটা দৃশ্য, আৰু সময় লাগিব অকণমান। সেয়া ৰঙা হৈ আহিছে। এতিয়া মোটামুটি অলপ দেখা পাইছোঁ। দেখিব, খুব এটা সুন্দৰ ভিউ দেখিছে। কিন্তু কিমান সুন্দৰ এটা লোকেশ্যন। এয়া আচলতে কুঁৱলীয়ে ঢাকি ৰাখিছে, সেইটো কাৰণে দেখা অকণ পলম হৈছে।
ইয়াৰ সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ। ইয়াতে আমাৰ সংঘৰ ল'ৰাখিনিয়ে খেলা ধূলা কৰে। আমাৰ সংঘৰ কাৰ্যালয়। শেষত সকলোলৈ সুপ্ৰভাত জনাই মোৰ চমু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।